ডিফুত 200 কোটি টকা ব্যয় সাপেক্ষে উৰণীয়া সেতুৰ কামৰ শুভাৰম্ভ। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ জ্যেষ্ঠ প্ৰতিষ্ঠা দিৱস উদযাপন। ডিফুৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ মুখ্যমন্ত্ৰী প্ৰতিষ্ঠানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ। নমস্কাৰ, আজি প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই বৰখা বৰদলৈ। অসমৰ বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ জ্যেষ্ঠ প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত পালন কৰা হয়। কাৰ্যসূচী অনুসৰি আজি দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত প্ৰদান কৰা ভাষণ মুখ্য কাৰ্যবাহীগৰাকীয়ে অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদে পাহাৰীয়া জিলাখনৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বিশেষ যোগাত্মক প্ৰভাৱ পেলোৱা বুলি মন্তব্য কৰে। পূৰ্বে অনা স্থানত গৈ জিলাখনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষা লাভ কৰাৰ পিছত সেই অসুবিধা দূৰ কৰা হোৱা বুলি উল্লেখ কৰে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰিত হোৱা শান্তি চুক্তি অনুসৰি অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদক পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে। আনহাতে বিশ্ববিদ্যালয়খনৰ বাবে পৰিষদৰ তৰফৰ পৰা পূৰ্বে 450 বিঘা মাটি প্ৰদান কৰা হৈছিল যদিও এতিয়া 3000 বিঘা ভূমি বিশ্ববিদ্যালয়ৰ নামত আবণ্টন দিয়াৰ বাবে পৰিষদে সিদ্ধান্ত লোৱা বুলি অৱগত কৰে। লগতে পৰিষদীয় চৰকাৰখনে শিক্ষাক বিশেষ অগ্ৰাধিকাৰ দিয়া বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। পাহাৰীয়া জিলাত দুখনৰ প্ৰতিষ্ঠা হ'বলগীয়া বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ সম্পৰ্কীয় বিস্তৃত ব্যাখ্যা আগবঢ়ায়। গাৰ্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ সভাত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ উপাচাৰ্য প্ৰফেচাৰ শিৱাশিষ বিশ্বাসে আদৰণি ভাষণ দিয়াৰ লগতে প্ৰতিষ্ঠা দিৱসৰ ভাষণ আগবঢ়ায় অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজীৱ মোহন পণ্টে। পদ্মশ্ৰী বঁটাপ্ৰাপ্ত সাহিত্যিক ধনেশ্বৰ ইংতি আৰু কাৰ্বি ভাষা উন্নয়ন বৰ্ডৰ অধ্যক্ষা লংচিং তেৰণ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী পৰিষদীয় সদস্য উপস্থিত থাকে। ডিফুৰ পৰা সাইদুল ইছলাম ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। Program was one very major step. Our boys and girls have been suffering tremendously. Poor boys and girls coming from the districts of Karbi Anglong. Diffu is rich. Diffu is basically rich. But those poor boys and girls, they have to stay in paying guest, sometimes as relatives in somebody's house. So for them, for the first time, we have been able to produce a hostel. And the other one, the girls' hostel, is going to start now. So two hostels would give some support. It is not enough, but it is going to give some support. And apart from that, I may extend something that two departments, you know, the Department of Life Science, you must have seen the big Department of Life Science and Physics. The second story is being built. Vertical extension, 1 floor extra is being built. Now, two departments, anthropology and geography, they are actually just giving some rooms in the physics department and life science, like refugee. So once that upper floor is made, they would shift there. They would have their own space. Apart from that, our Vice Chancellor is very dynamic. He has said for the first time I have heard a Vice Chancellor say that fund is no problem. I will go to NEC, I will go to other organizations. They will fund. We just have to have the projects ready. So the project is already ready. 8 academic departments, the building plan is done by CPWD. But the final one, electrification and furniture, they are just putting this last polishing. Then the estimate would be ready. Then we can move to NEC, we can move to UGC. So it is going to happen very soon. And another one is our library building. We want to have vertical extension.
So maybe one floor at a time, but we want to have first floor and second floor. So these things are in the plan. And today you heard the great news coming from Tuliramji himself that he has given 3,000 bighas for the upgradation of this campus. So now I asked him, he said we are going to put the pillaring. Once the council does the pillaring, we shall start the walling. And thereafter I hope that better news is going to come. At this moment we are having that dream, and Tuliramji himself said next month, chalo Delhi, we are going to Delhi. প্ৰায় 200 কোটি টকা ব্যয় সাপেক্ষে ডিফু চহৰৰ মাছমজিয়াত নিৰ্মাণ হ'বলগীয়া উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহীগৰাকীয়ে সমাগত লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি মন্তব্য কৰে। প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্মাণকাৰী পক্ষত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে স্থানীয় লোকসকলৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে আহ্বান জনায়। এক বছৰৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ আধালা স্থাপন কৰা হৈছে। তাৰপিছত ভূমি পূজন কৰা হৈ গ'ল। আজি আনুষ্ঠানিকভাৱে পাইলিং কাম আৰম্ভ কৰা হ'ব আৰু লোকসভা নিৰ্বাচনৰ আগে আগে সেই ফ'ৰ লাইন ফ্লাইঅভাৰটো সম্পূৰ্ণ কৰিব আৰু ৰাইজক উপহাৰ দিব পাৰিম। গতিকে মই স্থানীয় ৰাইজক মই অনুৰোধ কৰিব বিচাৰিম যে কোনোবা মাটি যদি অলপ গুচি গৈছে, কোনোবা ঘৰ যদি গুচি গৈছে, যে তেখেতসকলক মই অনুৰোধ কৰিব বিচাৰিম যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত আলাপ আলোচনা কৰি সেই সমস্যাবিলাকক সমাধান কৰিব পাৰিম, যাতে কণ্ট্ৰেক্টৰৰ যাতে কোনো অসুবিধা নোহোৱাকৈ যাতে কামটো কৰিব দিয়ে, ৰাইজক যাতে লোকসভা নিৰ্বাচন আগে ৰাইজক যাতে উপহাৰ দিব পাৰিম। কিমান টকা ব্যয় সাপেক্ষে কৰা হৈছে? 200 কোটিকৈ ওপৰত আৰু 1 কিলোমিটাৰ ওপৰত হ'ব। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিগত বৰ্ষতে সেতু নিৰ্মাণৰ বাবে ভূমি পূজনত ভাগ লৈছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে উৰণীয়া সেতুটোৰ নিৰ্মাণ কাৰ্যৰ দায়িত্ব লৈছে অনুপম নিৰ্মাণ প্ৰাইভেট কোম্পানী লিমিটেডে। ইয়াত এটা প্ৰায় 1 কিলোমিটাৰৰ ইলিভেটেড কৰিডৰ বুলি কয়, যিটো আমি জেনেৰেলি ফ্লাইঅভাৰ বুলি কওঁ, সেইটো কনষ্ট্ৰাকশ্যন কৰিবলৈ কাৰণে এইটো আমাৰ চেংচন দিছে আৰু DPR প্ৰায় হৈ গৈছে আৰু আজিৰ পৰা আমাৰ প্ৰেক্টিকেল কামটো আৰম্ভ হৈ গৈছে। গতিকে এই কামখিনি কৰিবলৈ যাওঁতে ইয়াত ৰাইজৰ সহায় সহযোগ আমাক নিতান্ত আৱশ্যক হ'ব। বিশেষকৈ আমাৰ ট্ৰেফিক মেইনটেইন কৰাটো ইয়াত সমস্যা হৈ যাব। সেইকাৰণে আমি বিভিন্ন ধৰণৰ অল্টাৰনেটিভ ৱেবিলাক ইয়াত আমি অলৰেডি কালেকশ্যন কৰিছোঁ আৰু সেইটো মতে আমি ব্যৱস্থা মিলাইছোঁ। বিশেষকৈ এতিয়া ফাৰ্ষ্ট ফেজত আমি ৰংফাৰ্কি ৰংবে চাৰিআলিৰ পৰা আমাৰ জয়সিংলৈ যিটো এণ্ট্ৰেঞ্চৰ যিটো ৰোড আছে এইখিনিৰ ভিতৰত আমাৰ 8টা মানে পোষ্ট এইখিনিতে হ'ব। ফাৰ্ষ্ট ফেজত আমি এইখিনি কৰিবলৈ প্লেনিং কৰিছোঁ। সেইকাৰণে ট্ৰেফিকবিলাকক আমি ৰংফাৰ্কি ৰংবে চাৰিআলিৰ পৰা যিটো লেফ্ট ছাইডত গৈ পেলাই লেফ্ট ছাইডৰ পৰা গৈ ফিচাৰী অফিচ হৈ পেলাই তেওঁলোকে ৰঙিয়াহাঙত ওলোৱা যিটো ৰাস্তা আছে, গতিকে সেইটো ৰাস্তা ব্যৱহাৰ কৰিব। আৰু তেনেকৈ যদি ধৰক ডনবস্কো ছাইডৰ পৰা ডিপুত আহিবলৈ হ'লে তেওঁলোকে ফৰেষ্ট চাৰিআলিৰ পৰা কালভাৰী স্কুল হৈ পেলাই যিটো আমাৰ আমলাপট্টি হৈ পেলাই ডিপু টাউনত যাবলৈ ৰাস্তা আছে। গতিকে এইখিনি চবেই যদি জিলাখনৰ সদৰ চহৰ ডিফুৰ আৰ্বৰেটাম কাম ক্ৰাফট চেণ্টাৰত আজি এই প্ৰকল্পৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। জিলাখনৰ সদৰ চহৰ ডিফুৰ আৰ্বৰেটাম কাম ক্ৰাফট চেণ্টাৰত আজি এই প্ৰকল্পৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উপস্থিত লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়।
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে এই অভিযানৰ জৰিয়তে জিলাখনৰ বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে চৰকাৰী প্ৰতিষ্ঠান চৌহদত 1 লাখ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কয়। ইনষ্টিটিউচনেল প্লেণ্টেশ্যন প্ৰগ্ৰাম সেই আঁচনিটো আজিৰ পৰা আৰম্ভ কৰা হৈছে। চিফ মিনিষ্টাৰ যোৱাকালি দিছপুৰ ছেক্ৰেটাৰিয়েট কমপ্লেক্সত আৰম্ভ কৰা হৈছে। আমি ডিষ্ট্ৰিক্ট হিচাপে আজি কাৰ্বি আংলঙত আমি ইয়াত আৰম্ভ কৰা হৈছে। চিফ মিনিষ্টাৰ ইনষ্টিটিউচনেল প্লেণ্টেশ্যন প্ৰগ্ৰাম অহা আগষ্ট 15 তাৰিখলৈকে শেষ কৰিব লাগে। প্ৰত্যেক অফিচত গছ ৰুব লাগিব। প্ৰত্যেক এডুকেশ্যনেল ইনষ্টিটিউশ্যনত সেইটো আমি গছ ৰোৱা এটা কাৰ্যসূচী লোৱা হৈছে। আৰু কাৰ্বি আংলঙত ফৰেষ্টৰ মাটি যিবিলাক আছে তাতে আমি এবাৰ টাৰ্গেট কৰিছোঁ 1 লাখ গছ ৰোৱা। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজৰ পুঁজিৰ পৰা আমি ৰোৱা সিদ্ধান্ত লৈ আছোঁ। গছপুলি ইয়াত যিবিলাকৰ গছপুলি এভাৰগ্ৰীণ গছবিলাকৰ পুলি চন্দন থাকিব, আগৰ থাকিব, এনেধৰণৰ বকুল থাকিব, এভাৰগ্ৰীণ গছবিলাকৰ ইয়াত থাকিব। আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এতিয়া 1 লাখ পুলিটো আছে। তাৰ বাহিৰেও যিবিলাকৰ ডিপাৰ্টমেণ্টৰ কেম্পাছত আৰু এডুকেশ্যনৰ কেম্পাছত সেইটো ৰোৱাটো ইয়াৰ বাহিৰেতে হ'ব। কিন্তু 1 লাখটো সেইটো আমাৰ ফৰেষ্টৰ মাটিবিলাকৰ লগতে জেগাতে সেইটো ৰোৱা হ'ব। উদ্দেশ্যটো যেতিয়া আমাৰ ইয়াত গছ গছনি এটা নাইকিয়া হৈ আছে, যেতিয়া গছ গছনি নাথাকিব আমাৰ ৱেডাৰো চেঞ্জ হৈ যাব, ক্লাইমেটবিলাক চেঞ্জ হৈ আছে। গতিকে সেই গোটেইখিনি চিন্তা চৰ্চা কৰি অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে বোল্ড ষ্টেপ লৈছে যে 3 বছৰৰ সেই গোটেইখিনি ইনষ্টিটিউশ্যন বা গভমেণ্টৰ ডিপাৰ্টমেণ্ট অফিচ সেই গোটেইখিনি গছ ৰোৱা তেওঁ 3 বছৰৰ টাৰ্গেট কৰা হৈছে। 3 বছৰৰ গছ ৰোৱাৰ পিছত গোটেইখিনি চোৱা চিতি সেই ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীবিলাকে ৰেছপঞ্চিবিলিটি লোৱা হ'ব। ইয়াৰ পিছতে আৰ্বৰেটাম উদ্যানত থকা আলোচনা কক্ষত বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হৈ মুখ্য কাৰ্যবাহীগৰাকীয়ে প্ৰতিজন বনকৰ্মীকে নিজ দায়িত্বৰ প্ৰতি সজাগ হোৱাৰ আহ্বান জনায়। ডিফুৰ পৰা অজিত গগৈ ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। আজি প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব 365 নিউজ ইণ্ডিয়া।